মই আজি আপোনালোকক দেখাম কেনেকৈ আপোনালোকে আয়ুষ্মান কাৰ্ড নিজৰ ঘৰতে বহি বনাই ল'ব পাৰিব আপোনাৰ মোবাইলখনেদি। তো বলক আৰম্ভ কৰোঁ। প্ৰথমে আপোনাৰ মোবাইলত থকা আপোনাৰ প্লে ষ্টৰত যাওক। প্লে ষ্টৰ অন কৰাৰ পিছত টাচবাৰত লিখক আয়ুষ্মান এপ। তাৰপিছত আয়ুষ্মান এপ বুলি যিটো আছে সেইটো ডাউনলোড কৰি লওক। মোৰ মোবাইলত ইনষ্টল কৰা আছে, আপোনালোকে আপোনাৰ নিজৰ মোবাইলত ইনষ্টল কৰি ল'ব। তো বলক এতিয়া দেখাম এপ 1 কৰি কেনেকৈ আপোনালোকে বনাব পাৰিব। তো প্ৰথমে অপেন বুলি লিখি অপেন কৰক। ওপেন কৰাৰ পিছত একসেপ্ট লিখা আহিব, একসেপ্ট কৰি দিয়ক। একসেপ্ট কৰাৰ পিছত আৰু চিলেক্ট লেংগুৱেজখন কৰি লওক, ইংলিছত কৰি ল'ব। তাৰপিছত লগইন বটনত ক্লিক কৰক। ইউজিং এপ এলাউ কৰি দিয়ক। এলাউ কৰাৰ পিছত ৰেজিষ্টাৰ আধাৰ নাম্বাৰ, আধাৰ নম্বৰটো দি দিব আপোনালোকৰ। আধাৰ নম্বৰ অপাৰেটৰ নহয়, আপোনালোকে লগইন এজ বেনিফিচিয়াৰী হিচাপে লগইন কৰিব। বেনিফিচিয়াৰী হিচাপে লগইন কৰিলে আপোনালোকৰ মোবাইল নম্বৰটো বিচাৰিব। মোবাইল নম্বৰটো দিয়ক, মই মোৰ নিজৰ মোবাইল নম্বৰ দি আছোঁ। ভেৰিফাই কৰি লওক। মোৰ মোবাইলত OTP আহি গ'ল। আপোনালোকে OTPটো লিখি দিব। লগইন হৈ গ'ল। কেপচা কোডটো লিখি দিয়ক। লগইন বটন ক্লিক কৰি দিয়ক। এতিয়া লগইন হৈ গ'ল। আপোনালোকে ষ্টেট চিলেক্ট কৰি লওক, আসাম। স্কিমটো চিলেক্ট কৰি লওক, NFSA। তাৰপিছত চাৰ্জ বাই ফেমিলি ID, ডিষ্ট্ৰিক্ট চুজ কৰক। যাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো চুজ কৰিব। মোৰ শোণিতপুৰ হয়, মই শোণিতপুৰ দিছোঁ। এতিয়া ফেমিলি ID আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো লিখি দিব। फैमिली ID मतलब रेशन कार्ड। এতিয়া সার্চ কৰি দিয়ক। সার্চ কৰি দিয়াৰ লগত তলত চাওক নামবিলাক আহি গ'ল। কেইটা নাম আছে এপ্ৰুভ হৈছে, অলৰেডি যাৰ যাৰ বনোৱা আছে। মই নিজে মোৰটো ডাউনলোড কৰি আপোনালোকক দেখাই আছোঁ। যাৰ অলৰেডি বনোৱা হৈ গৈছে তেওঁলোকৰ ইয়াত লিখা থাকিব ক্ৰিয়েট বুলি, তাত গৈ বনাই ল'ব। এতিয়া মোৰ বনোৱা আছে সেইকাৰণে মই আৰু নবনাওঁ। আপোনালোকে নিজৰটো বনাই ল'ব। ইয়াত সাইডত ক্লিক কৰিব। এতিয়া মোৰটো মই ডাউনলোড কৰি দেখাই আছোঁ।
এতিয়া আপোনালোকে অথেণ্টিকেশ্যন বিচাৰিব, আপোনালোকে কোনটোত কৰিব, আধাৰ কাৰ্ডতে কৰিব, ফিংগাৰ প্ৰিণ্টে কৰিব নে আইৰিছ বা ফেচ অথেণ্টিকেট। আপোনালোকৰ মোক দেখাই কৰিব পাৰিব। মই আধাৰ কাৰ্ড দি কৰি ল'ম। ভেৰিফাই আধাৰ নাম্বাৰ, এটা কনচেণ্ট আহিব, কনচেণ্টটো ক্লিক কৰি দিয়ক, ক্লিক কৰি এলাউ কৰি দিয়ক। ওকে, অথেণ্টিফিকেশ্যন বোৰে OTP আহিব আৰু এটা। OTP আহি গ'ল। দেখলো OTP-টো ভেলিডিটি গ'ল, আৰু এটা আহিব, আকৌ এবাৰ কৰি লৈছোঁ। যে সাকসেসফুল ভেৰিফাই হৈ গ'ল। এর নাম কেটে আহি গ'ল। এতিয়া কাৰ কাৰ্ডটো লাগে সেইটো ডাউনলোড কৰি দিলোঁ।
4টা দিয়া আছে ডাউনলোড। এতিয়া চাওক এই কাৰ্ডটো আহি গ'ল। ডাউনলোড মাৰি দিলে প্ৰিণ্ট কৰিব, ডাউনলোড কৰিব, কি কৰিব কৰিলেই হ'ল। ওকে, এইটো মোৰ কাৰ্ড ডাউনলোড হৈ গ'ল। এতিয়া চাওক কি ধুনীয়াকৈ আপোনাৰ নিজৰটো হৈ গ'ল, ঘৰতে বনাই ল'ব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।